হেল্ল' গাইজ, ৱেলকাম টু দেৱাজ ডেকা ব্লগছ। আৰু এতিয়া অলপমান ওলাই আহিছোঁ। তো এতিয়া কি এটা জেগাত যাম, টকলা পাহাৰ বুলি কয় আমাৰ তেজপুৰৰে, বহুত ধুনীয়া জেগা। আৰু মই তাৰে ভিডিঅ' এটা আগতে বনাইছোঁৱেই অলৰেডি। আৰু আজি বতৰটো বহুত ধুনীয়া বতৰ, বৰষুণ দিয়া নাই আৰু পুৰা ডাৱৰীয়া হৈ আছে, তো ভাল লাগিছে। তো টকলা পাহাৰ এইফালেদি যাব লাগিব আমি, এই ৰাস্তাটো দি এনেকৈ গ'লে আমি এতিয়া টকলা পাহাৰলৈ যাব পাৰিম। তো সেয়া আৰু এনেই অলপমান ওলাই আহিছোঁ আবেলি এতিয়া। তো ব'লক। তো এতিয়া আমি আহি পাই গ'লো সেই টকলা পাহাৰ, আৰু বহুত ভাল লাগে, বহুত ধুনীয়া জেগা। আৰু ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন একদম পুৰা দেখা পায়। আৰু এইফালে চাওক, বহুত ডাঙৰ ডাঙৰ শিল আছে এইফালে। তো ব'লক মই ভালকে দেখাই আছো। একদম মস্তি বতাহ মাৰি আছে পুৰা। আৰু এইফালে চাওক, ইয়াৰ পৰা একদম ধুনীয়াকে দেখা পায়। আৰু চব এয়া চাওক, কি মজা লাগিছে। মোৰ আগতে টকলা পাহাৰৰ ওপৰত ভিডিঅ' এটা বনাইছোৱেই, তথাপি আজি আকৌ আহিলো এবাৰ। বহুত ভাল লাগে জেগাটো। আমাৰ তেজপুৰৰ মানুহ প্ৰায় আহিয়ে থাকো ইয়াত। আৰু তো আপোনালোক যদি কোনোবা আহিব বিচাৰিছে আহিব পাৰিব, ফটো চটো উঠিবৰ কাৰণে, ভিডিঅ' চিডিঅ' বনাবলৈ কাৰণে মস্তি জেগা। আৰু চাইছো এই তলত শিল দেখিছেনে? ইয়াৰ পৰা পৰিলে একদম ডাইৰেক্ট তলত যাম। ইউটিউব চেনেল দেৱাজ ডেকা ব্লগছ, DEBAS। তো এই দাদা কেইজনে বহি আছে, ছাবস্ক্ৰাইবাৰ পাই গ'লো। তো সিহঁতে ছাবস্ক্ৰাইব কৰি দিছে দাদাহঁতে, থেংক ইউ। তো এতিয়া ভালকে দেখাম আপোনালোকক আমাৰ তেজপুৰৰ টকলা পাহাৰ। আৰু এইফালে ব্ৰহ্মপুত্ৰ নদীখন বহুত ধুনীয়াকে দেখা পায় টকলা পাহাৰৰ। ইয়াৰ পৰা বহুত ধুনীয়াকে দেখা পায়, বহুত ধুনীয়া ভিউ আহে আৰু আমাৰ তেজপুৰখনৰ ইয়াৰ পৰা। তো এয়া চাওক, কিমান ধুনীয়া জেগা ফটো চটো উঠিবৰ কাৰণে। আৰু আজি ৱেডাৰটো একদম মস্তি ৱেডাৰ হৈ আছে, একদম বঢ়িয়া বতাহ মাৰি আছে আৰু ওপৰত। তো বহুত ভাল লাগিছে। আৰু ইয়াত আহি পেলাই। তো আগতে মই আহিছোঁ আমাৰ তেজপুৰৰ যি টকলা পাহাৰ আছিলে, তো এতিয়াও কি বহুত ভাল লাগিছে আহি। আৰু ইয়াৰ পৰা বহুত ধুনীয়া ভিউ এটা পায় আমাৰ তেজপুৰখনৰ। আৰু এইফালে পুৰা তেজপুৰখন দেখা পায়। আৰু বহুত মজা লাগিছে আহি। আজি বতৰ বহুত ভাল, সেইকাৰণে বেছি ভাল লাগিছে। ধুনীয়া বতাহ মাৰি আছে বাহিৰত, দেখালো। আৰু এইফালে আপোনাৰ এইফালে গ'লে এইফালে ৰুদ্ৰপদ পাব, ধুনীয়াকৈ দেখা পায়ে থাকে ওপৰৰ পৰা।
এইফালে ৰুদ্ৰপদ মন্দিৰটো আছে মানে ইফালেদি যাব লাগিব ঘূৰি বাট ওপৰৰ পৰা ধুনীয়াকৈ দেখা পায় তো সেয়া আৰু আমাৰ তেজপুৰৰ বিউটি ইমান ধুনীয়া জেগা চাওক তেজপুৰ আমাৰ তো কোনোবা যদি অহা নাই তেজপুৰ নিশ্চয় আহিব বহুত ভাল লাগিব আপোনালোকৰ এতিয়া চাওক কিমান মানে ডাঙৰ ডাঙৰ পাথৰ আছে ইয়াত বহুত ডাঙৰ ডাঙৰ শিল আছে এই শিলবিলাকৰ ওপৰত উঠি মানে ফটো উঠিবৰ কাৰণে ভাল মই 2খনমান ফটো উঠিছোঁ তো ফেচবুকত দিব লাগিব ফেচবুক আৰু ইনষ্টাগ্ৰাম তো এতিয়া মানে কি টকলা পাহাৰতে দুজনমান ভাইটি বুলিয়ে কম আৰু ভাইটি দুজনমান পালো তোমাৰ ঘৰ ক'ত পৰুৱা ন পৰুৱা আৰু ইয়াত তেওঁলোকৰ মানে চেনেল এটা আছে এইটো দেখা পাবই বাইকত লিখা আছে TWD ব্লগছ বুলি আপোনালোকে চাব পাৰে আৰু ইয়াত ড্ৰোন উৰাই আছে তেওঁলোকে ড্ৰোন শ্বট লৈ আছে তো তোমাৰ নামটো কি আছিল মোৰ সঞ্জীৱ ৰায় ন তোমাৰ মোৰ আলেক্স বিকি আচ্ছা তো ইহঁত দুজনৰ চেনেল এটা আছে আৰু তো আপোনালোকে গৈ পেলাই চাব পাৰিব TWD ব্লগছ বুলি তো বহুত ভাল লাগিল লগ পাই তোমালোকক আৰু এতিয়া তেওঁলোকেও মানে অলপমান ড্ৰোন শ্বট তত লৈ আছে তো বহুত ভাল লাগিছে দেখি পেলাই তো ঠিক আছে তো সেয়া আৰু আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ আৰু মানে কি এতিয়া ঘৰলৈ যাম ঘৰলৈ নহয় একচুৱেলি এতিয়া বজাৰ যাম বজাৰত মানে অলপমান কিবা কি বজাৰ কৰিব লগা আছে সৰু সুৰা তো আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ পুনৰ এটা নতুন ব্লগত লগ পাম তো আজিলৈ বাই বাই